মই মোৰ লক্ষ্যক পাবৰ বাবে যিমান পাগল, কোনোবা পাগলো ইমান পাগল নহয়। বন্ধুসকল, এক লক্ষ্যত একান্তভাৱে আগবাঢ়িলেহে জীৱনত সফল হ'ব পাৰি। মানুহে এসময়ত পাগল বুলি হাঁহাসকলকে এদিন জিনিয়াছ বুলি প্ৰশংসা কৰে। সকলো বন্ধুত্বই প্ৰেম নহয়, কিন্তু প্ৰেমৰ আৰম্ভণি বন্ধুত্বৰ পৰাও হ'ব পাৰে। এই পৃথিৱীত আমাৰ মাজত যিমানেই ব্যৱধান নাথাকক কিয়, আমি সদায় একেখন আকাশৰ তলতেই আছোঁ। মানুহ হিচাপে যে আমি সকলো সমান, মানৱ জীৱনৰ দুটা চিৰন্তন সত্যৰ কথা ভাবিলেই তাক বুজিব পাৰি। সেয়া হৈছে জন্ম আৰু মৃত্যু। শব্দই কেৱল আঘাত দিয়ে, কিন্তু মৌনতাই দিব পাৰে যন্ত্ৰণা। কাৰোবাক ভাল পাবলৈ মাত্ৰ কেইটামান ক্ষণৰ প্ৰয়োজন, কিন্তু পাহৰি যাবলৈ গোটেই জীৱনৰ প্ৰয়োজন। জীৱনত দুই ধৰণৰ মানুহ কেতিয়াও সুখী হ'ব নোৱাৰে। যিজন পুৰুষে নিজৰ স্ত্ৰী থকা স্বত্বেও বেলেগ নাৰীৰ প্ৰতি আসক্ত হৈ থাকে, আৰু যিগৰাকী নাৰীয়ে কাৰোবাক মনৰ পৰা ভাল পোৱাৰ পাছত বেলেগৰ লগত যদি সংসাৰ কৰিবলগীয়া হয়। পত্নী থকাৰ পাছতো বেলেগ নাৰীৰ প্ৰতি আসক্তি থকাটো এক প্ৰকাৰৰ বেমাৰ, আৰু ভালপোৱাজনক এৰাই বেলেগলৈ ছোৱালীজনীক বিয়া দিয়াটো সমাজৰ বেমাৰ। এই পৃথিৱীত সকলোতকৈ ডাঙৰ বেষ্ট ফ্ৰেণ্ড হৈছে পতি আৰু পত্নী।